অঞ্চলৰ সুৰক্ষা নিৰাপত্তা উন্নয়নৰ স্বাৰ্থত 2010 চনৰ 31 অক্টোবৰ গণতান্ত্ৰিক নাগৰিক সুৰক্ষা মঞ্চ গঠন কৰা হৈছিল আৰু সম্পূৰ্ণ অৰাজনৈতিক গণতান্ত্ৰিক সামাজিক আৰু উমৈহতীয়া মতাদৰ্শ ভিত্তিত জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে গঠন হোৱা গণতান্ত্ৰিক নাগৰিক সুৰক্ষা মঞ্চই জন্ম লগ্নৰ পৰাই আমি নৈপৰীয়া কৃষিজীৱী অঞ্চলৰ উন্নয়নৰ কাৰণে আমি কাম কাজ কৰি আহিছোঁ আৰু গণতান্ত্ৰিক নাগৰিক সুৰক্ষা মঞ্চই যোৱা এটা দশকতকৈ বেছি দিন আমি আমাৰ যিবিলাক পিছপৰা শ্ৰেণীৰ ৰাইজ সকলো জাতি জনগোষ্ঠী যিবিলাক পিছপৰা শ্ৰেণীৰ ৰাইজ এই তেখেতসকলৰ সৰ্বাংগীন উন্নয়নৰ কাৰণে আমি অসম চৰকাৰ কেন্দ্ৰীয় চৰকাৰৰ ওচৰত আমি দাবী দাবা তুলি আহিছোঁ গণতান্ত্ৰিকভাৱে আৰু বিশেষকৈ আমি বানপানী গৰাখহনীয়া সমস্যাটো অসমৰ জ্বলন্ত সমস্যা হিচাপে আমি চিহ্নিত কৰি ইয়াৰ বিজ্ঞানসন্মত আৰু শক্তিশালী সমাধানৰ কাৰণে আমি বিভিন্ন সময়ত বিভিন্ন ধৰণৰ পদক্ষেপ গ্ৰহণ কৰি আহিছোঁ আৰু আমি জানো যে গণতান্ত্ৰিক নাগৰিক সুৰক্ষা মঞ্চই বানপানী গৰাখহনীয়া সমস্যাৰ উপৰিও আমাৰ যিবিলাক গ্ৰাম্যাঞ্চল আছে ইয়াত শৈক্ষিক স্বাস্থ্য কৃষি জলসিঞ্চনকে ধৰি বিভিন্ন ধৰণৰ যিবিলাক আনুষংগিক সমস্যা আছে এই জ্বলন্ত আনুষংগিক সমস্যাবিলাক সমাধানৰ কাৰণে আমি সকলো জাতি জনগোষ্ঠীৰ মাজত একতাৰ মনোভাৱে ঐক্যবদ্ধভাৱে আমি কাম কাজ চলাই নিয়াৰ সংকল্প গ্ৰহণ কৰি আহিছোঁ আৰু তাৰ ফলশ্ৰুতিতে আমি বিভিন্ন সময়ত বিভিন্ন ধৰণৰ গণতান্ত্ৰিক কাৰ্যসূচী আমি গ্ৰহণ কৰি আহিছোঁ আৰু আগন্তুক দিনতো আমি অসম চৰকাৰ আৰু কেন্দ্ৰ চৰকাৰক সকীয়াই দিছোঁ যে অসমৰ জ্বলন্ত সমস্যা বানপানী গৰাখহনীয়া সমস্যাটো বিজ্ঞানসন্মত আৰু শক্তিশালীভাৱে সমাধানৰ পথ গ্ৰহণ কৰক আৰু নৈপৰীয়া কৃষিজীৱী গ্ৰাম্যাঞ্চলৰ উন্নয়নৰ কাৰণে অভিলাষী আৰু জনমুখী আঁচনি গ্ৰহণ কৰক আৰু বিশেষকৈ এই যিবিলাক সমস্যা আছে এই সমস্যাবিলাক দীৰ্ঘম্যাদী আঁচনিৰ জৰিয়তে স্থায়ী সমাধানৰ পদক্ষেপ ল'ব লাগে হ্ৰস্বম্যাদী আঁচনিৰ জৰিয়তে যিবিলাক পদক্ষেপ চৰকাৰে লৈছে সেইবিলাক ফুটুকা ফেনত পৰিণত হৈছে যাৰ ফলশ্ৰুতিত ৰাজহুৱা ধন অপচয় হৈ আহিছে কোটি কোটি টকা সেইকাৰণে আমি আগন্তুক দিনত আমি গণতান্ত্ৰিক নাগৰিক সুৰক্ষা মঞ্চে সকলো জাতি জনগোষ্ঠী অসমত বসবাস কৰা অসমৰ বাহিৰেও যিবিলাক বঞ্চিত শোষিত নিষ্পেষিত জনগোষ্ঠীৰ সৰ্বাংগীন উন্নয়ন সুৰক্ষা নিৰাপত্তাৰ কাৰণে আমি কাম কৰি যাম আৰু আগন্তুক আমাৰ 3 মাহৰ ভিতৰত গণতান্ত্ৰিক নাগৰিক সুৰক্ষা মঞ্চৰ ত্ৰয়োদশ বাৰ্ষিক বছৰেকীয়া পূৰ্ণাংগ অধিৱেশন অনুষ্ঠিত কৰাৰ আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ আৰু উক্ত অধিৱেশনত আমি কেন্দ্ৰীয় চৰকাৰৰ মন্ত্ৰী অসম চৰকাৰৰ বিভিন্ন পৰ্যায়ৰ মন্ত্ৰী আৰু সকলো অসমৰ জাতীয় জনগোষ্ঠী সংগঠনৰ নেতৃবৃন্দক আমি আহ্বান জনাম আমন্ত্ৰণ জনাম আৰু উক্ত অধিৱেশনতে আমি কিছুমান আমি ঐতিহাসিক পদক্ষেপ গ্ৰহণ কৰিম যাৰ জৰিয়তে আমাৰ সকলো শ্ৰেণীৰ ৰাইজ এটা সুন্দৰভাৱে জীৱন যাপন কৰিব পাৰে আমাৰ অঞ্চলবিলাক নিৰাপত্তা আৰু সুৰক্ষা পাব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি আমি আগন্তুক আমাৰ কেন্দ্ৰীয় অধিৱেশনত এই পদক্ষেপবিলাক আমি হাতত ল'ম আজি গণতান্ত্ৰিক নাগৰিক সুৰক্ষা মঞ্চৰ 13 সংখ্যক প্ৰতিষ্ঠা দিৱস এই মাজুবাৰী বুটবুৰীয়া ৰাস মন্দিৰ প্ৰাংগণত অনুষ্ঠিত কৰা হৈছে ইতিমধ্যে আমাৰ গছপুলি ৰোপণ পতাকা উত্তোলন স্মৃতি তৰ্পণ কাৰ্যসূচী সমাপন হৈছে আৰু খন্তেক পিছতে মুকলি সভা আৰম্ভ হ'ব আৰু মুকলি সভাত আমি বিভিন্ন জাতীয় জনগোষ্ঠীয় সংগঠনৰ নেতৃবৃন্দক আমি আহ্বান জনাইছোঁ আৰু গণতান্ত্ৰিক নাগৰিক সুৰক্ষা মঞ্চৰ কেন্দ্ৰীয় কমিটি নেতৃবৃন্দ উপস্থিত থাকিব আৰু নিৰ্দিষ্ট বক্তা হিচাপে সংযুক্ত বড়ো গণমঞ্চৰ সভাপতি মনস'ন বসুমতাৰী ডাঙৰীয়া আৰু বিশিষ্ট অতিথি হিচাপে আমি বিভিন্ন সমাজকৰ্মী আৰু বিভিন্ন জনগোষ্ঠীয় সংগঠনৰ নেতাক আমি আমন্ত্ৰণ জনাইছোঁ আৰু বিশেষকৈ আমি আজি সংকল্প গ্ৰহণ কৰিব লাগিব যে সকলো জাতি জনগোষ্ঠী ভাষা ধৰ্ম বৰ্ণ নিৰ্বিশেষে উমৈহতীয়া দৃষ্টিভংগী আগত ৰাখি আমি সকলো জনগোষ্ঠীৰ সুৰক্ষা নিৰাপত্তা আৰু উন্নয়নৰ স্বাৰ্থত আমি কাম কৰি যাম বুলি আমি চিন্তা কৰিছোঁ আৰু এই লক্ষ্যত আমি উপনীত হ'বলৈ আমি নিশ্চয় আগন্তুক দিনত সক্ৰিয়ভাৱে আমি আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিম আমি বিভিন্ন জনগোষ্ঠী সমস্যা সমাধানৰ কাৰণে মাত মাতি আহিছোঁ এই ক্ষেত্ৰত আমি 2010 বৰ্ষৰ পৰাই আমি কেন্দ্ৰীয় মন্ত্ৰী আৰু অসম চৰকাৰক আমি সদায় স্মাৰক পত্ৰ প্ৰদান কৰি আছোঁ যে নৈপৰীয়া অনুষ্ঠান আমাৰ এইপিনে ধৰক ব্ৰহ্মপুত্ৰ লালি চিমেণ্ট নদীয়ে এই অঞ্চলটো বিভিন্ন জনগোষ্ঠীক গৰাখহনীয়াৰ তাক দিছে কেইবাখনো গাঁও শূন্য হৈ গৈছে গতিকে আমি গণতান্ত্ৰিক নাগৰিক অৰাজনৈতিক দল গতিকে সকলো জনগোষ্ঠীৰ দ্বাৰা আমি গঠিত জনসাধাৰণৰ শাসন কৰা জনসাধাৰণৰ কাৰণে মাত মতা এইটো এটা গণতান্ত্ৰিক নাগৰিক সুৰক্ষা মঞ্চ এই নাগৰিক সুৰক্ষা মঞ্চ আজি 13 বছৰে একদম সক্ৰিয়ভাৱে অসম চৰকাৰক কেন্দ্ৰীয় চৰকাৰক স্মাৰক পত্ৰ প্ৰদান কৰি আহিছে গতিকে আমি দাবী জনাওঁ চৰকাৰক আমাৰ তৰফৰ পৰা যাতে আগন্তুক দিনত আমাৰ নৈপৰীয়া অঞ্চল কৃষিজীৱী অঞ্চলক যাতে সুৰক্ষা দিব পাৰে তাৰ বাবে আমি নাগৰিক সুৰক্ষা মঞ্চৰ পৰা
তৰফৰ পৰা আমি দাবী প্ৰদান কৰিছোঁ। আপোনালোকৰ কথাক যদি চৰকাৰে সঁহাৰি নিদিয়ে আপোনালোকে কিবা প্ৰতিবাদী কাৰ্যসূচী ল'ব পৰা তেনেকুৱা ব্যৱস্থা আছে নেকি? প্ৰতিবাদী কাৰ্যসূচী আমি লৈ আছোঁ, কাৰণ আমি বিভিন্ন ধৰণৰ গণবিক্ষোভ গণ আন্দোলন এনেকৈ আমি গঢ়ি তুলিছোঁ। নৈপাৰত গৈ আমি গণবিক্ষোভ কৰিছোঁ, আমি চৰকাৰক এই বিষয়ে অৱগতও কৰিছোঁ, বিভিন্ন বাতৰি কাকতত আমি প্ৰকাশ কৰিছোঁ, যাতে ৰাইজক তেখেতলোকে এইটো সকাহ প্ৰদান কৰে। তেখেতলোকক আমি এইটো দাবী জনাই থাকিম আৰু আগন্তুক দিনতো আমি জনাম। MLA ভুৱন বগী ডাঙৰীয়াই শপত গ্ৰহণ কৰাৰ পাছতে জনায়ন কাম কৰা দেখা নাই, ইয়াত কি ক'ব আপুনি? ইতিমধ্যে আগত বহুত নাছিলে, কিন্তু তেখেতক আমি দাবীদাৰ জনোৱাৰ পাছত আমি কিছুমান জেগাত পাকুপাইন দি পিনি কিছুমান অলপমান বন্ধ হৈছে। কিন্তু এতিয়া যিহেতু অঞ্চলটো বহুত বৃহৎ এলেকাৰ কাৰণে অলপ হয়তো সমস্যাৰ সৃষ্টি হ'ব পাৰে, তথাপিতো তেখেতে প্ৰস্তুত চলাই আছে বুলি আমি জানিব পাৰিছোঁ। আৰু আমি তেখেতক অহৰক্ষে আমি হেঁচা প্ৰয়োগ কৰি আছোঁ, যাতে আমাৰ নৈপৰা অঞ্চলবিলাক যাতে বাচি যায়। দুৰ্গা পূজানি ধামাকা दख'ना डिजाइन दख'ना फालांगिरि खालामग्रा बिथांमोननि थाखाय अदालगुरि सरनि रयेल बड' फेशन हाबा लानानै फैदों फुजानि गोदान डिजाइननि दख'ना, गेमस्रि गाननाय दख'ना, मिथि गाननाय दख'ना, थाइलेण्ड दख'नानि धामाका दख'नानि डिजाइन। दख'ना फालांगिरिफोरनि थाखाय अदालगुरि रयेल बड' दख'ना गलायाव मोननो हागोन नोंथांमोना गेमस्रि गाननाय दख'ना, मिथि गाननाय दख'ना, सिखिरि दख'ना, आर'नाइ दख'ना आरो थाइलेण्ड दख'नाखौ हलसेल रेटआव। बर'नि हारिमुआरि गाननाय जोमनायफोरखौ दख'ना फालांगिरिफोरनि थाखाय बयनिख्रुइबो खमसिन बेसेनाव मोननो हागोन अदालगुरिनि रयेल बड' फेशन हाबाव बायदि रोखोमनि दख'ना। नोंथाङा दख'नानि फालांगि खालामनोब्लाबो रयेल बड' हाबाव गासैबो दख'नाखौ हलसेल रेटआव मोननो हागोन। खम बेसेनावनो लांनानै फालांगिबो खालामनो हागोन। रयेल बड' गलायाव थांनाय फैनायनिबो जेबो उसुबिदा गैया। रयेल बड' हाब दख'ना गलानि थङानो जाबाय अदालगुरि रेल स्टेशननि साखाथियावनो। सोरबाफोर दुर्गा फुजानि अफारखौ खाबु लानानै दख'ना फालांगि खालामनोब्ला 9957 383083 जानबुं नङाव खौरां लानो हागोन।